অনাস্তয়কিয়মিতীয় ত্ৰুটি non-stoichiometric defects ষ্টয়কিয়মিতীয় যৌগত মৌলবৰ পূৰ্ণ সংখ্যাৰ অনুপাতত থাকে অনাস্তয়কিয়মিতীয় যৌগত মৌলবৰৰ মাজত পূৰ্ণ সংখ্যাৰ অনুপাত নাথাকে বহুতো অজৈব যৌগ অনাস্তয়কিয়মিতীয় ৰূপত পোৱা যায় ইয়াৰ কাৰণ হ'ল ক্ৰিষ্টেল গঠনত থকা ত্ৰুটি এনে অনাস্তয়কিয়মিতীয় যৌগত দুই ধৰণৰ ত্ৰুটি দেখা যায় এটা হৈছে ধাতু মাত্ৰাধিক্য ত্ৰুটি মেটাল এক্সেছ ডিফেক্ট আৰু ধাতু ন্যূনতা ত্ৰুটি মেটাল ডেফিচিয়েন্সি ডিফেক্ট ধাতু মাত্ৰাধিক্য ত্ৰুটি এনায়নৰ অনুপস্থিতিৰ বাবে ধাতু মাত্ৰাধিক্য ত্ৰুটি NaCl সোডিয়াম ক্লৰাইড আৰু KCl পটাছিয়াম ক্লৰাইডৰ লেখিয়া ক্ষাৰ ধাতুৰ হেলাইডত এই ধৰণৰ ত্ৰুটি দেখা যায় সোডিয়ামৰ বাষ্পৰ উপস্থিতিত NaClৰ ক্ৰিষ্টেল উত্তপ্ত কৰিলে এই ক্ৰিষ্টেলৰ পৃষ্ঠত সোডিয়াম পৰমাণু জমা হয় তেতিয়া ক্ৰিষ্টেলত থকা Cl নিগেটিভ আয়ন পৃষ্ঠলৈ আহি Na পৰমাণুৰ সৈতে যোজিত হৈ NaCl গঠন কৰে NaCl গঠনৰ বাবে Na পৰমাণুৱে আগে ইলেক্ট্ৰন ত্যাগ কৰি Na পজিটিভ আয়ন উৎপন্ন কৰে এনেদৰে নিৰ্গত ইলেক্ট্ৰনে ক্ৰিষ্টেলৰ ভিতৰলৈ সোমাই এনায়নৰ স্থান অধিকাৰ কৰে ফলস্বৰূপে ক্ৰিষ্টেলটোত সোডিয়ামৰ পৰিমাণ মাত্ৰাধিক হয় অযুগ্ম ইলেক্ট্ৰনে অধিকাৰ কৰা এই এনায়নৰ স্থানক F কেন্দ্ৰ বোলে F কেন্দ্ৰ শব্দটো জাৰ্মান শব্দ ফাভেন জেন্টা অৰ্থ বৰণ কেন্দ্ৰৰ পৰা লোৱা হৈছে এই F কেন্দ্ৰৰ বাবে NaCl ক্ৰিষ্টেলৰ বৰণ হালধীয়া হয় এনে NaCl ক্ৰিষ্টেলৰ ওপৰত দৃশ্যমান পোহৰ পৰিলে ইয়াৰ F কেন্দ্ৰত থকা ইলেক্ট্ৰনে এই পোহৰৰ পৰা শক্তি শোষণ কৰে এই শক্তি শোষণ কৰি ইলেক্ট্ৰনটোৱে উত্তেজিত অৱস্থালৈ যায় পুনৰ ভূমিষ্ঠৰ অৱস্থা আহতে ই শোষণ কৰা শক্তিখিনি বিকিৰণ হিচাপে নিৰ্গত কৰে NaClৰ ক্ৰিষ্টেলটো হালধীয়া হোৱা কাৰণ এইটো হৈছে F কেন্দ্ৰ নেক্সট আহিল ধাতু ন্যূনতা ত্ৰুটি মেটাল ডেফিচিয়েন্সি ডিফেক্ট কিছুমান যৌগক ষ্টয়কিয়মিতীয় অনুপাতত প্ৰস্তুত কৰা সঁচাইকৈয়ে কঠিন এনে যৌগত ধাতুটোৰ পৰিমাণ প্ৰয়োজনতকৈ কম হয় উদাহৰণস্বৰূপে FeO সাধাৰণতে Fe0.95O সংযুতিতহে পোৱা যায় দৰাচলতে সংযুতিটো Fe0.93Oৰ পৰা Fe0.96Oৰ ভিতৰত থাকে ইয়াৰ কাৰণ হ'ল FeO ক্ৰিষ্টেলত Fe2 পজিটিভ আয়ন কিছুমান স্থানত নাথাকে ক্ৰিষ্টেলটোত ধনাত্মক আধানৰ অভাৱ পূৰাবলৈ প্ৰয়োজনীয় সংখ্যক Fe3 পজিটিভ আয়ন থাকে ফলস্বৰূপে ক্ৰিষ্টেলটোত আইৰণৰ পৰিমাণ কমে এই হ'ল ধাতু ন্যূনতা ত্ৰুটি